Hello everyone. মই শিল্পী আপোনালোক সকলোকে মই পুনৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। মোৰ বৰ্তমান ভালেই। এতিয়া আজি হ'ল মাঘ বিহুৰ উৰুকা, যিহেতু মেজি ৰখিবৰ কাৰণে মেজিৰ তলত আমি শাক কাটি থৈ আহিলোঁ ৰাতিৰ কাৰণে খানা খাবৰ কাৰণে। শাক কাটি মেলি আহি এতিয়া ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। বিহুৰ ভিডিঅ' বুলিয়ে হ'ব আৰু কি কি দেখাব পাৰোঁ দেখাম। বতৰো বেয়া, খানা কেনেকৈ কি হয় দেখুৱাম বাৰু, পাৰিলে চেষ্টা কৰিম দেখাবলৈ। আৰু এতিয়া মই ঘৰ মুচিবলৈ লৈছোঁ। মাঘ বিহু যিহেতু কাইলৈ মেজি জ্বলাব, আজি ঘৰ দুৱাৰ মুচি চাফা কৰি থওঁ। বিহু পিঠা পনা পৰা হৈ গ'ল। আপোনালোকৰ বাৰু পৰিলেনে জনাবচোন। আমাৰ পৰি মেলি হৈ গ'ল বৰ্তমান। এতিয়া এই ঘৰ মুচিব লৈছোঁ। বৰষুণ দিলেই খানা কেনেকৈ কি খোৱা হয় নাজানো আৰু সকলোলৈকে মাঘ বিহুৰ দিয়াৰ পৰা ওলগ দিছিলোঁ। সকলোৰে যাতে বছৰবোৰ ভালকৈ খোলা যায় তাকে কামনা কৰিছোঁ। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এয়া ঘৰ মুচিবলৈ লৈছোঁ। পলিথিন পিন্ধি লৈছোঁ। চিমেণ্টে যিহেতু ঘৰ মুচি হাতখন বহুত বেয়া হৈ যায়, খাৰ উঠাৰ নিচিনা হৈ যায়, সেইকাৰণে পলিথিন পিন্ধি ঘৰটো মুচি লওঁ। চাই যাব, লাইনো নাই, ৰাতিয়ে হ'বলৈ হ'ল। ঘৰ মুচি লওঁ, তাকে চাব। খানা খাবলৈ যাব লাগিব। বৰষুণে দিলে কেনেকৈ কি কৰোঁ দেখুৱাম বাৰু, চাই যাওঁ। এয়া ঘৰ মুচিবলৈ মাতি লৈছোঁ। হেল্ল' এভৰিৱান, এয়া মই পিঠা বনাইছোঁ। আপোনালোকে বিহু পিঠা বনালে নাই জনাব। মই বনাই আছোঁ মালপোৰা। চাই থাকিবচোন ভিডিঅ'টো, কেনেকুৱা পাই জনাব। এই মাঘৰ বিহুটোহে আজি এনেকৈ পতা হয় আৰু সকলোৰে ঘৰত ধান চাউল থাকে কাৰণে সকলো পিঠা পনা পৰা হয়। মালপোৰা বনাই আছোঁ। চাই থাকিব ভিডিঅ'টো। আৰু সকলোকে বিহু নাচিব লৈছোঁ কৃষ্ণ কৃষ্ণ ভোগালী বিহু যিহেতু, সেইকাৰণে মেজিৰ তলত মেজি ৰখি সকলোৱে মেজি ৰখি খানা খোৱাৰ পিছত আমি সকলোৱে নাচিলোঁ, ফূৰ্তি কৰিলোঁ। এনেদৰে বিহু গানত নাচিলোঁ চবৰে লগত, খুৰী দাই বৰ্তা বৰমাহঁতৰ লগত, আৰু লগতে আমাৰ ছোৱালীজনীও। আমি সকলোৱে ফূৰ্তি কৰিলোঁ। আমাৰ চুকৰ মানুহখিনিয়ে খাওঁ প্ৰত্যেক বছৰে মাঘৰ বিহুত, সেইকাৰণে এয়া খাই বৈ আমি নাচি আছিলোঁ। তাৰে অকণমান ভিডিঅ' কৰিলোঁ। আপোনালোকে চাব ভিডিঅ'টো, কেনেকুৱা পাই জনাব। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু গানটো কপিৰাইটৰ কাৰণে মই এইটো ভইচ ৰেকৰ্ড কৰি দিলোঁ, আৰু আপোনালোকেও হয়তো আমনি পাইছে চাগে গানটো চাই, নাচবোৰকে চাই হ'লেও দিছোঁ আৰু চাব আপোনালোকে। আশা থাকিল চাব বুলি।
ৰিহান আজি হ'ল নেক্সট ডে মৰ্ণিং। আজি যিহেতু মেজি জ্বলাব তাৰ কাৰণে মেজি তললৈ আহিছোঁ। এতিয়া সেৱা কৰিবলৈ তাত জুই ফুৱাবলৈ আহিছোঁ। চাই যাবচোন ভিডিঅ'টো, কালি কণ্টিনিউ নকৰিলোঁ, আজি কৰি দিয়ক চাব। মেজিৰ তলত এনেদৰে ৰাতিপুৱা মেজি জুই ফুৱাই ফুৱাই চাহ পিঠা বুট এনেদৰে খালোঁ। আপোনালোকৰ ফালে এনেদৰে খায় নে নাখায় মেজিৰ তলত জনাব। আৰু মেজিৰ তাপ ল'লোঁ যাতে গাৰ সকলো বিষ চিষবোৰ ভাল হয় বুলি কয় আৰু মেজি জুই ফুৱালে, সেইকাৰণে মেজিৰ তাপ ল'লোঁ। তাৰপিছতে ঘৰলৈ আহিলোঁ। আৰু বিহুৰ ভিডিঅ' যিহেতু মেজিৰ তলতে শেষ কৰোঁ বুলি ভাবিলোঁ, এয়া মেজিৰ জুই ফুৱাই আছিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে আগলৈও মৰম দি যাব বুলি